গাইজ আজি ভিডিঅ'টো ভাতৰ পৰা আৰম্ভ কৰি দিছোঁ আৰু এয়া ভাত এতিয়া ৰাতিপুৱা শুই উঠিয়ে খাব লৈছোঁ। আমলেট এটা বনাই লৈছোঁ। বইল ডিম যে কৰি থৈছিলে গম নাপাওঁ আলুডোখৰ বোলো আমলেট এটা বনাই খাম আৰু বোলো খানা পিনা চব হৈ গ'ল গাইজ। এতিয়া এইডোখৰতে অকণমান ৰ'দ লৈ আছোঁ। দেখিছে নহয় এইবোৰ আমাৰ ঘৰটো একেবাৰে ৰাস্তাৰ কিনাৰতে, সেইটো কাৰণে গাড়ী মটৰৰ আৱাজটো বেছি শুনি। যিসকলে মোৰ ভিডিঅ'টো চাই আছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। দেখিছে নাই গাইজ আজি চবেই গাহৰি মাংস লৈ লৈছোঁ আৰু চব ইয়াত বনাম এতিয়া লাই শাকৰ লগত গাহৰি মাংস। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। এতিয়া আমি এইখিনি গোটেইখিনি কাটি লওঁ ধুনীয়াকৈ। কেৰাহীখন পাতি দিছোঁ। এইখিনি ধুই আনোগৈ ধুনীয়াকৈ। কেৰাহী গৰম হৈ গৈছে, এতিয়া মিঠাতেল দি দিওঁ অকণমান। গাইছ তেল গৰম হৈ গ'ল দেখিছে নহয় ইয়াত। এতিয়া আমি ইয়াত পিঁয়াজখিনি দি দিছোঁ। জলকীয়াকেইটা দি দিছোঁ। লগত বিলাহীকেইটাও দি দিছোঁ। খুন্দি লোৱা আদা ৰচুনখিনিও দি দিছোঁ। মছলাখিনি মিক্স কৰিম এতিয়া। মছলাখিনি এনেকৈ ধুনীয়াকৈ ভিজি লওক। গাহৰি মাংসখিনি দি দিছোঁ এতিয়া আমি ইয়াত। লগত ওলকবিটো কাটি দিছোঁ। A few inches later. মাংসখিনি লাগি ধৰিছে সেইকাৰণে পানী অলপ দি দিছোঁ। লাই শাকখিনিকে কাটি লওঁ। নিমখটো দি দিওঁ আৰু লগাই দিওঁ আৰু A few inches later. লাই শাকখিনি এতিয়া মাংসৰ ওপৰত ধুনীয়াকৈ মেলি দিছোঁ। লাই শাকবোৰ ঢেৰ ঢেৰ লাগিছে, একদম কম হৈ যাব। লাই শাকৰ পৰা পানী ওলাই গৈছে ধুনীয়াকৈ। আৰু অলপ সময় সিজিবলৈ দিম। এই যে আমাৰ মাংস হৈ গ'ল। আপোনালোকে এইবোৰ চাওক কেনেকুৱা হৈছে, কিমান ধুনীয়া হৈছে। চাওক মাংস হৈ গ'ল। নাই এইবোৰ এতিয়া ধুনীয়াকৈ এইবোৰ নমাম। এয়া খানাটো খাই লোৱা ধুনীয়াকৈ। কাঠ আলু জলকীয়া লৈছোঁ 10-15টামান পূৰা খাম আজি। এইটো কলডিল ভাজি। এইটো দেখিছে নাই গাহৰি মাংস। ধুনীয়া হৈছে গাইছ।
লাই পাত